নমস্কাৰ এটা বিশেষ খবৰৰ সৈতে নিউজ 24 নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই পূজাশ্ৰী ৰাজ্যত চলচ্চিত্ৰৰ ক্ষেত্ৰখনত সোণালী দিনৰ সূচনা হোৱাৰ সমান্তৰালভাৱে নাট্য জগতলৈ আহিছে এক নৱজাগৰণ অসমৰ নাট্য সমাজৰ বাবে এটি চিনাকি নাম ৰেপ্লিকা 23টা বসন্ত গৰকাৰ ৰেপ্লিকাই যোৰহাটৰ চাৰিংগীয়া হাইস্কুলৰ সমীপত ৰেপ্লিকা থিয়েটাৰ ভিলেজ নামেৰে 36 জন কলাকৌশলীয়ে আৱাসিকভাৱে নাট্য চৰ্চা কৰি আহিছে অসমৰ নাট্য জগতক অন্য এক মাত্ৰা প্ৰদানৰ বাবে ৰেপ্লিকাই আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ 23টা বছৰে অসমৰ নাট্য জগতখনত অনবদ্য অৱদান আগবঢ়াই অহা ৰেপ্লিকাৰ অন্য এক প্ৰচেষ্টা 2019-20 বৰ্ষত ৰেপ্লিকাই আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ অহা 8 নৱেম্বৰৰ পৰা বৰপেটা জিলাত শুভাৰম্ভ হ'বলগীয়া এই নাট সমাৰোহৰ অন্ত পৰিব 2020 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় যোৰহাটৰ লগতে মহানগৰীৰ কলাক্ষেত্ৰতো অনুষ্ঠিত হ'ব এই নাট সমাৰোহ উল্লেখযোগ্য যে উক্ত সময়ছোৱাত প্ৰত্যেক শনি আৰু দেওবাৰে ৰেপ্লিকা থিয়েটাৰ ভিলেজত নাট মঞ্চস্থ হ'ব এই নাট সমাৰোহত স্পেইন জাপান আৰু বাংলাদেশৰ লগতে বিশ্বৰ বিভিন্ন ঠাইৰ নাট্য দলে অংশগ্ৰহণ কৰিব পৰিচালক ৰূপজ্যোতি মহন্তই উক্ত অনুষ্ঠানলৈ সকলোকে আমন্ত্ৰণ জনাইছে The International Theatre Festival organized by Replica Theatre Village, Jorat, Assam. The festival starts from the 8th of November 2019 and goes right up to the end of February 2020. It's gonna be a beautiful festival of theatre plays, theatre artists and theatre groups coming from all over the world and different parts of our country as well. डायरेक्टर है उनका मानना है कि ये फेस्टिवल सिर्फ एक नाटक दिखाने का फेस्टिवल नहीं है ये एक साथ रहने का एक साथ बातचीत करने का एक साथ टाइम बिताने का और बहुत सारे थिएटर जो एक्टिविस्ट है एक रूफ के अंडर में जो है रहेंगे और जो व्यू है जो उनके बातें आइडियाज है वो शेयर करने का एक बहुत बड़ा प्लेटफॉर्म होने जा रहा है লগতে এই সমাৰোহৰ দ্বাৰা দৰ্শকে এক সুকীয়া সোৱাদ লাভৰ লগতে অৱসাদপূৰ্ণ জীৱনত কিছু ৰং সানিব পাৰিব বুলি আশা প্ৰকাশ কৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 নৰ্থ ইষ্ট